ছাত্র সংস্থার সভাপতি সমকক্ষে কেন্দ্রীয় সমিতির সম্মানীয় বিষয়ববীয়াসকল, পেন্সিল বড় ছাত্র সংস্থার সম্মানীয় সভাপতি সম্পাদককে ধরি কেন্দ্রীয় সমিতির বিষয়ববীয়াসকল, ইয়াত উপস্থিত আসু এফচুর কেন্দ্রীয় জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতৃবৰ্গ, ABMCৰ সতীৰ্থ বন্ধুসকল, সাংবাদিক বন্ধুসকল, আজি এই স্বকৃষ্টাব্দ পৰিয়ালৰ হৈ আৰু ইয়াত উপস্থিত থকা জনসাধাৰণক উদ্দেশ্যি আমাৰ মাজত সন্মানীয় ব্যক্তিসকল ইয়াত উপস্থিত হৈছে। প্ৰথমতে মই আপচুৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ছাৰক দুই এষাৰ কোৱাৰ কাৰণে অনুৰোধ কৰিব। প্ৰথমতে আমি আজি পুনৰবাৰ আমাৰ পৰা দুখ প্ৰকাশ কৰিছোঁ আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লাহিকুলৰ স্বৰ্গীয় আত্মাই যাতে শান্তিৰে থাকিব পাৰে। আমি যোৱাকালি বা যোৱা পৰহিৰ পৰা ঘটনাটো গম পোৱাৰ পিছতে আমাৰ তৰফৰ পৰা আমি কি কৰিব পাৰোঁ আমি চেষ্টা কৰি আছোঁ যে প্ৰশাসনক প্ৰেছাৰ দিয়া বা বিভিন্ন যিবিলাক আমাৰ হাতত আছে সেইখিনি আমি চেষ্টা কৰি আছোঁ। কিন্তু আমি ইয়াত নাছিল হিচাপে মই নিজে ইয়াত উপস্থিত হ'ব পৰা নাই। তো মই আজি এই সময়ত আপোনালোকৰ আগত বহুত কথা ক'বলৈ মোৰ অন্তৰাত্মাই মোক পাৰ্মিশ্যন দিয়া নাই, কিন্তু মই এইটোকে ক'ব বিচাৰিছোঁ লাফিকুল মোৰ নিজৰ মানে অকল মানে প্ৰেচিডেণ্ট হিচাপে সম্পৰ্ক নহয়, মানে দাদা ভাইৰ এটা সম্পৰ্ক আছিলে। আৰু খালি এইবাৰ মানে লাষ্ট 2 মাহ 3 মাহমান গেপ হৈ আছিলে। ইয়াৰ আগত মানে এটা ট্ৰেইনিং প্ৰগ্ৰাম আছিলে, এইটো আমি একেলগে আয়োজন কৰিছিলোঁ, কিন্তু সি ঈদৰ কাৰণে ৰমজানৰ কাৰণে যাব নোৱাৰিলে। তো আমি সহজে ল'ব পৰা নাই যে এনেকুৱা যে হ'ব পাৰে। তো সেইকাৰণে আমাৰ সকলোৰে কাৰণে এইটো খুব মানে তো এতিয়া মানে আমাৰ হাতত গধুৰ দায়িত্ব আহি পৰিছে যে এই নামনি অসমৰ কোকৰাঝাৰ চিৰাং দিগৰি এই অঞ্চলবিলাকত মাজে মাজে তেনেকুৱা ঘটনাবিলাক হৈ আছে, য'ত নেকি মূল্যৱান মানৱ সম্পদবিলাক আমি হেৰাব লগা হ'ল। আমি লাফিকুলক কোনোদিন এজন মাইনৰিটি লিডাৰ হিচাপে আমি চোৱা নাছিলোঁ, এজন সকলোৰে কাৰণে এজন লিডাৰ হিচাপে আমি চাইছিলোঁ। আৰু সেইটো অসমৰ মানুহে আজি একচেপ্ট কৰিছে। সেইকাৰণে আপোনালোকে দেখিবলৈ পাইছে স্বতঃস্ফূৰ্তভাৱে চবেই ৰিয়েকশ্যন দিছে আৰু যিমান পাৰে সমবেদনা জ্ঞাপন কৰিছে। এতিয়া পৰৱৰ্তী কাৰ্যসূচী হ'ব এই ইলেমেণ্টবিলাক, এই দুষ্ট চক্ৰবিলাক আমি সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰাতো বহুত বছৰ আগৰ পৰাই আমি ইলিগেল ৱেপনৰ ইলিগেল অস্ত্ৰৰ এগেইনষ্টত আমি যুদ্ধ কৰি আছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকক আমি সকলো মানে আপিল কৰিম যে আমি সেইটো আৱেগিকভাৱে নহয়, আমি বিবেকেৰে আমি ফাইট কৰিব লাগিব। আৰু আমাক খুব সহজে আজি ফেচবুকবিলাকত দেখিবলৈ পাইছোঁ মানে বড়ো মুছলমান তেনেকৈ কালাৰ দিব বিচৰা, মানে দুটাও অলপ উত্তেজক জাতি হিচাপে বহুতে একচেপ্ট কৰে। গতিকে আমি সেইটো চাব লাগিব যে দুষ্ট চক্ৰই যিজনেই নহওক কিয়। আৰু সেইকাৰণে আমি কৈছোঁ হাই লেভেল ইনকুৱাৰী ক'বলৈও কি ক'ম, আজি কোন CBI কোন NIA কোনো বুজি নাপোৱা হৈছে, চব পলিটিকেলাইজ হৈ গৈছে। আৰু পুলিচৰ কথা কি ক'ম, চিপাহী কেইজনৰ বাহিৰে বাকী অফিচাৰসকলক আমি বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ। কিয়নো চবে এটা হ'ল মদৰ লগত পইচাৰ লগত আৰু ৰাজনীতিৰ লগত লিপ্ত এনি টাইম। সেইটো মানে পুলিচ বিষয়াবিলাক বহুত বিষয়াবিলাক আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে তেখেতসকলৰ পৰা আমি নিৰাপত্তা আমি বিচাৰিব নোৱাৰা হৈ গৈছোঁ। তো যিয়ে নহওক আমি সকলো এটা আত্মবিশ্বাস লৈ জীয়াই থাকিব লাগিব আৰু একেলগে আমি আগবাঢ়ি যাব লাগিব। লাফিকুলৰ ন্যায় পাবই লাগিব। এই ন্যায়ৰ কাৰণে যিটো যুদ্ধ, ইয়াত আমি সকলো থিয় হ'ম। আজি একেলগে আমি আহিছোঁ, সদৌ অসম ছাত্ৰ সন্থা ইয়াত আহিছে। অলপ আগতে সাধাৰণ সম্পাদকৰ লগত মই কথা পাতিছোঁ, কেন্দ্ৰীয় মুখ্যমন্ত্ৰী তাত যাম বুলি কৈছে। তেখেতে কৈছে আমি সকলোৰে লগত যাব বিচাৰিছিলোঁ বুলি কেনে। আমি কৈছোঁ যে যিহেতু আপোনালোকক মাতিছে আপোনালোকে যাওক, পিছত আমি লগ কৰিব লাগিলে যাকে লগ কৰিব লাগে আমি লগ কৰিম, যি ক'ব লাগে আমি ক'ম। আৰু যোৱাকালিৰ পৰাই ময়ো কিছুমান কেন্দ্ৰীয় মানে বিষয়াবিলাকক হোম মিনিষ্টাৰৰ পৰা আদি কৰি বহুতৰ লগত কথা পাতি আছোঁ যে এইটো হাই লেভেল ইনকুৱাৰী হ'ব লাগে আৰু এইটো স্পষ্টভাৱে ওলাব লাগে। ইয়াৰ বিহাইণ্ড ইয়াৰ অন্তৰত কোন আছে এইটো মানে ওলাব লাগে, যিমান ডাঙৰ মানুহে নাথাকক কিয়।
কিয়নো এইটো আমাৰ মানৱ জাতিৰে শত্ৰু বুলি আমি ধৰি লৈছোঁ। তো মই দীঘলীয়া নকওঁ, আপোনালোকে যোৱা পৰহিৰ পৰাই যথেষ্ট কষ্ট কৰি আছে আৰু থাকিব লাগিব, কিয়নো এনেকুৱা দুৰ্যোগৰ সময়ত আমি একত্ৰিত থিয় হ'ব লাগিব আৰু অনাগত দিনত ন্যায় পোৱাৰ কাৰণে যিটো যুদ্ধ, ইয়াত আমি সদায় থিয় হ'ম। আপোনালোকে আজি আমি দূৰত থাকোঁ, কিন্তু আপোনালোকে ঘৰখন চাব লাগিব, তেখেতৰ মা দেউতাক চাব লাগিব, ঘৰখন চাব লাগিব। আৰু আমাৰ যদি কিবা তেনেকুৱা দায়িত্ব আপোনালোকে ফিল কৰে, আপোনালোকে অপেনলি ক'ব পাৰে। মই সেইখিনিকে আজি দুখৰ দিনত মোৰ বক্তব্য হিচাপে মই আগবঢ়াইছোঁ। ধন্যবাদ জনাইছোঁ বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিদেৱক। আজিৰ এই দুখৰ দিনত আমাৰ লগতে সমবাদী হৈ দুই এষাৰ কোৱাৰ কাৰণে। এতিয়া আমাৰ মাজত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ছাৰক দুই এষাৰ কোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। অসম ছাত্ৰ সন্থাৰ মোৰ কেন্দ্ৰীয় সমিতিৰ বন্ধুসকল আৰু ABMছৰ জিলাৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়া আৰু উপস্থিত সাংবাদিক বন্ধুসকল